আগুৱাই লৈ যোৱাত সকলোৰে সহায় সহযোগিতা মই বিচাৰিছোঁ আৰু BTC-খনক এটা সুন্দৰ BTC মডেল BTC আৰু আদৰৰ এটা BTC গঠন কৰা আমাৰ সাধাৰণ মহিলাৰ যিটো BTC-বাসীক লৈ BTC অঞ্চলৰ শান্তি সম্প্ৰীতি মিলাপ্ৰীতি আৰু সমন্বয় ৰক্ষা কৰি সকলো জাতিৰ কাৰণে যি এটা শ্ৰদ্ধা সকলো জাতিক আগুৱাই লৈ যোৱাৰ সমবিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত যাতে আমি সহায় কৰিব পাৰোঁ তাকে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আমাৰ BTCৰ যিটো এটা BTCৰ প্ৰতি যিটো অসম চৰকাৰেও এটা অৰ্ডাৰ BTC গভৰ্ণমেণ্টলৈ যোৱাইছিল আৰু সেই অৰ্ডাৰ মতেই আজি আমি BTC ছেক্ৰেটাৰিয়েটত আমি সকলোৱে একগোট হ'ব পাৰিলোঁ। ইয়াতে একগোট হ'ব পৰা আমাৰ BTCৰ সকলো সন্মানীয় ছেক্ৰেটাৰী ডাঙৰীয়াসকল, জইণ্ট ছেক্ৰেটাৰী ডাঙৰীয়াসকল, ডেপুটি আণ্ডাৰ ছেক্ৰেটাৰী, ছুপাৰিনটেণ্ডেণ্ট আৰু আমাৰ ছেক্ৰেটাৰিয়েটত কাম কৰি থকা আমাৰ বিষয়াসকল, আপোনালোক সকলোলৈ আজিৰ এই শুভ মুহূৰ্তত আজিৰ শুভ দিনত আন্তৰিক শুভেচ্ছা আপোনালোকলৈ থাকিল। হওক আমাৰ অসমৰ পলিটিক্সেই হওক যিটো আমাৰ BTCৰ প্ৰতি এটা দৃষ্টি, এই দৃষ্টিত আমি সুন্দৰকৈ তেখেতসকলক আকৰ্ষিত কৰিব পৰা আমাৰ BTCৰ যিটো ৱাৰ্ড কালচাৰ, এই ৱাৰ্ড কালচাৰটো আমি ৰক্ষা কৰি যাব পাৰিম আৰু BTC-বাসী ৰাইজে আমাৰ এই BTC ছেক্ৰেটাৰিয়েটৰ পৰা বা BTC এছেম্বলিৰ পৰা যি এটা ন্যায় আৰু ন্যায্য আমাৰ প্ৰতি আশা ৰাখিছে সকলো ক্ষেত্ৰতে যাতে আমি চৰকাৰৰ লগত আপোনালোক সকলোৱে ব্যুৰ'ক্ৰেচি বা ব্যুৰ'ক্ৰেটসকলে আমাক সহায় কৰি যাবৰ অনুৰোধ জনাই আজিৰ এই শুভ দিনত আপোনালোক সকলোলৈ আৰু এবাৰ শুভেচ্ছা যাচি মোৰ ক'ব লগাখিনি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু আমি সমাজৰ বা চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত থাকি সমাজখনক সেৱা কৰিবৰ কাৰণে, দেশৰ সেৱা কৰিবৰ কাৰণে আৰু আমাৰ যিটো ৰাইজ তেখেতসকলক আমি শ্ৰদ্ধা কৰাৰ যি এটা মনোভাৱ মই আশা ৰাখিছোঁ যেনেকৈ আমি এই ক্ষেত্ৰত গাইছোঁ তেনেকৈ BTC অঞ্চলত থকা সকলো ব্যক্তি, সকলো ৰাইজ, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে সমান চকুৰে আৰু সমানভাৱে সমবিকাশ আৰু সম উন্নয়নৰ ক্ষেত্ৰত আমি আপোচবিহীনভাৱে যিটো শ্ৰদ্ধা আছে, এই শ্ৰদ্ধা আৰু ভক্তি যিটো ভাৱ, এই ভাৱটো আমি আজি আমাৰ মাজত আমি নিজৰ ভিতৰতে আমি একেলগে কৰিবলৈ এটা সুযোগ পাইছোঁ আৰু এই সুযোগটো দিয়াৰ কাৰণে ভাৰত চৰকাৰক আমি অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সকলোৱে আজি একগোট হৈ দেশৰ প্ৰতি থকা যিটো শ্ৰদ্ধা আৰু ভক্তি ভাৱ যিটো আমি আজি দেখাবলৈ আমি সুযোগ পাইছোঁ আৰু আমি দেশপ্ৰেম আৰু দেশৰ প্ৰতি শ্ৰদ্ধা আৰু দেশখনক আগুৱাই লৈ যোৱাৰ যে এটা